ঈশ্বৰৰ ওচৰত শপত খাই কওঁ যে মই বৰ্ডেন জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ কোকৰাঝাৰ জিলা সমিতিৰ নিজৰ কৰ্তব্য পদত প্ৰতিষ্ঠিত হৈ নিষ্ঠা আৰু সততাৰে তথা সংগঠনৰ সংবিধানৰ সকলো নিয়ম নীতি একান্তকৰণে মানি চলিবলৈ বাধ্য থাকিম। মই ঈশ্বৰৰ ওচৰত শপত খাই কওঁ যে মই সংবিধানৰ পৰিপন্থী কোনো কাম বা নীতি নিয়ম ভংগ নকৰোঁ বুলি অংগীকাৰবদ্ধ হৈ সংগঠনৰ সংবিধানে দিয়া নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম মতেই সংগঠনৰ উন্নতি কল্পে নিজৰ কাম সুচাৰুৰূপে চলাবলৈ বাধ্য থাকিম।